आसाम सरकारनि लानाय थांखिया भारतनि संबिधानाव थानाय राइट टू एडुकेशन खौ नेवसिनाय बायदि जादों। बे बाथ्राखौ बुंदों बर' थुनलाइ आफादनि आफादगिरि तरेन बर'आ। आसाम सरकारनि केबिनेटआव लानाय थांखिखौ लानानै एबसु आरो बर' थुनलाइ आफादनि सांग्रांथि मेल लानाय सोलिगासिनो। मोनफ्रोमबो जिल्लायाव थाद'नाय गैया लासे सांग्रांथि मेल लानाया सोलिगासिनो। बेबायदिनो दिनै बाक्सा जिल्लानि बरमायाव एबसु आरो बर' थुनलाइ आफादनि जथायै बानजायनायाव सुबुं सांग्रांथि मेल खुंदों। बाक्सा जिल्लानि सिङाव थानाय बरमा हिनजावसा गोजौ फरायसालिनि नब्लाङाव बे मेलखौ लानाय जादों। बे मेलावनो आसाम केबिनेटआ सोलोंथाइनि सायाव लानाय थांखि आरो बिटिआर गोरोबथानि 6.3 दफाखौ मावफुंनायनि सायाव गुवारै सावरायनाय जायो। खुंफुंजानाय बे सुबुं सांग्रांथि मेलावनो बाहागो लायो बर' थुनलाइ आफादनि आफादगिरि तरेन बर'जों लोगोसे गाहाय नेहाथारि प्रशान्त बर', लोगोसे एबसुनि आफादगिरि दिपेन बर', गाहाय नेहाथारि कनिन्द्र बसुमतारी, मोन्नैबो आफादनि गोबां दैदेनगिरि आरो गोबां फोरोंगिरि गुनगोनां सुबुंफोराबो बाहागो लायो। যোৱা 17 তাৰিখ, 20 তাৰিখ, 22 তাৰিখ আৰু 28 তাৰিখৰ যিটো কেবিনেট সিদ্ধান্ত, এই কেবিনেট সিদ্ধান্তত আমি দেখিবলৈ পাইছোঁ যে ইয়াতে নো মোৰ স্কুল উইল বি প্ৰভিঞ্চিয়েলাইজড। 1 আগষ্ট, চলিত বছৰৰ 1 আগষ্টৰ পৰা কোনো স্কুল প্ৰাদেশিকৰণ নহয়। এইটো আমি মানিব পৰা নাই। কিয়? এতিয়া আপুনি বিটিআৰৰ যিটো চুক্তি আছে 6.3, সেই 6.3টো ভায়োলেট কৰাৰ নিচিনা আমাৰ মনত এইটো জাগিছে আৰু সেইকাৰণে আমি অলপ ক্ষোভ উজাৰিছোঁ যে তাত 6.3 তাত একেবাৰে স্পষ্টকৈ লিখা আছে যে যিমান ভেঞ্চাৰ স্কুল কলেজ আছে নিড বেষ্টত, এই স্কুল কলেজবিলাক মানে নিড বেষ্টত প্ৰাদেশিকৰণ কৰা হ'ব। এতিয়া যদি এই সিদ্ধান্তটো বাহাল ৰাখে অসম চৰকাৰে, তেনেহ'লে গোটেই সেই প্ৰক্ৰিয়াটো একেবাৰে মানে মষিমূৰ হ'ব আৰু এইটো আমি মানি ল'ব পৰা নাই। সেইকাৰণে আমি আৰু কিছুমান ইছ্যু আছে যে সেই ইছ্যুবিলাক আমি দেখিছোঁ যে আমি সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাই যোৱা 26 জুলাই তাৰিখে আমি গুৱাহাটীত মিলিত হৈ পেলাই আমি এটা সিদ্ধান্ত ল'লোঁ যে এইটো আমি প্ৰতিবাদ কৰিব লাগিব আৰু লগতে আমাৰ কিছুমান আইটেম আছে, যে কেবিনেট ডিচিশ্যনৰ কিছুমান আইটেম আছে, যেনে আপোনালোকে জানে যে ক্লাছ 3ৰ পৰা তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মানে বিজ্ঞান আৰু গণিত এই দুটা বিষয়ত ইংলিছটো কম্পালচাৰী কৰিছে, বাধ্যতামূলক কৰিছে। এই বাধ্যতামূলক কৰাৰ ফলত আমাৰ ভাৰতবৰ্ষৰ যিটো ৰাইট টু এডুকেশ্যন, সৰু সৰু ল'ৰা ছোৱালীক যিটো গুণগত শিক্ষা দিয়াৰ মাতৃভাষাৰ শিক্ষা, সেইটো হেম্পাৰ হ'ব বুলি এইটো আমি ভাবিছোঁ। সেইকাৰণে আমি অসম চৰকাৰক মানে জনোৱাৰ কাৰণে আমি অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু আছোঁ, আমি যৌথভাৱে এই 4টা জাতীয় সংগঠন লগ লাগি পেলাই আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে এই যিটো নেকি সিদ্ধান্ত, কেবিনেটৰ সিদ্ধান্ত, সেইটো উঠাই লয় আৰু সেইটো বলবৎ যাতে নকৰে। ল'ৰা ছোৱালীৰ ভৱিষ্যত উন্নতি বা বিকাশৰ কাৰণে তেওঁলোকে যাতে সেইটো ইউনিলেটাৰেল ডিচিশ্যনটো নলয়, সিদ্ধান্তটো নলয়, তাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ দিছোঁ। ইয়াৰ পিছত আমি যোৱা 26 তাৰিখে যিটো সিদ্ধান্ত হ'ল, আমি এই ইছ্যুটো কেনেকৈ মানে ৰাইজৰ মাজত আমি জনাব পাৰোঁ। এতিয়া ধৰি লওক আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া বা বাতৰি কাকতবিলাকো আমি ক'লোঁ, কিন্তু ৰাইজে সেইটো বুজা নাই, বহু ৰাইজে সেইটো অৱগত নহয়। তাৰ কাৰণে আমি এটা সিদ্ধান্ত ল'লোঁ কি, যে আমি জিলাই আমাৰ বড়ো সাহিত্য সভাৰ বহুত জিলা আছে, সেই জিলাই গৈ পেলাই আমি এটা সজাগতা সভা আমি অনুষ্ঠিত কৰিম হিচাপে এই এৱাৰনেছ প্ৰগ্ৰামটো আমি প্ৰথমে আমি ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁৱত লৈছোঁ, তাৰপিছত কাজলগাঁও ল'লোঁ চিৰাং জিলাত, তাৰপিছত যোৱাকালি কোকৰাঝাৰ লৈছোঁ আৰু আজি আমি বৰমা বাক্সা জিলাৰ অন্তৰ্গত বৰমাত লৈছোঁ। আৰু তাত আমি দেখিছোঁ যে যিবিলাক নেকি ভেঞ্চাৰ স্কুলত কাম কৰি আছে আৰু যিবিলাক নেকি শিক্ষক কাম কৰি আছে, তেওঁলোকৰ এটা মানে সংখ্যা হৈছে
যদি স্কুলটো প্ৰাদেশিকৰণ নহয় তেনেহ'লে আমাৰ শিক্ষকতাৰ যে 15 বছৰ 16 বছৰ 20 বছৰ যে আমি অনাৰাৰী অবৈতনিকভাৱে কাম কৰি আছোঁ আমাৰ অৱস্থা কি হ'ব তেখেতসকলৰ পৰা আমি বক্তব্যবিলাক শুনিলোঁ আমাৰ যথেষ্ট দুখ লাগিছে যে তেওঁলোকে ইমান দিন খাটি পেলাই আজি তেওঁলোকৰ মানে স্কুলটো প্ৰাদেশিকৰণ যদি নহয় তেওঁলোকৰ অৱস্থা পৰিয়ালৰ অৱস্থা কি হ'ব সেই কথাবিলাক আমি গম পাইছোঁ আৰু কিছুমানে কৈছে আন্দোলন কৰিব লাগিব আৰু কিছুমানে কৈছে একেবাৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাব লাগে সেইখিনি কৈছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদি তেওঁলোকে ভাবিছে যে তেওঁলোকৰ যিটো নেকি 28 জুলাই যিটো সিদ্ধান্ত সেইটোৱে একেবাৰে শুদ্ধ যদি শুদ্ধ বুলি ভাবে তেনেহ'লে ৰাইজৰ ইচ্ছাৰ পৰিপন্থী সেইটো হ'ব আমি ভাবিছোঁ এতিয়া অহা কাইলৈ 6 তাৰিখে হোটেল কণ্টিনেণ্টেলত বড়ো সাহিত্য সভা অসম সাহিত্য সভা ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থা যৌথভাৱে আমি 18টা সংগঠন শিক্ষক সন্থাকে আদি কৰি বুদ্ধিজীৱীসকলক আমি মাতিছোঁ তেওঁলোকৰ মতামতটো আমি ল'ম আৰু তেওঁলোকে কি মতামত দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই হয়তো আমি আন্দোলন কাৰ্যসূচীও ল'ব পাৰোঁ সেইখিনি আমাৰ আছে আৰু এতিয়া আমাৰ এই সজাগতাটো আমাৰ জিলাই সেইটো থাকিব সেইটো মানে বৰ্তি থাকিব আৰু আমি আমাৰ বহুতো জিলা আছে যেনে বিজনী গোসাইগাঁও বা এইফালে ধেমাজি লখিমপুৰ শোণিতপুৰ ওদালগুৰি এনেকৈ আমি গোৱালপাৰা আমি জিলাই যাম আৰু ৰাইজৰ পৰা মতামত আমি কালেকশ্যন কৰিম অতি সোনকালে গভৰ্ণমেণ্ট ভাৰ্চন তেওঁলোকেতো ক'বই আৰু তেওঁলোকে যিটো সিদ্ধান্ত লৈছে এইটোতো ৰাইজৰ ইচ্ছাৰ পৰিপন্থী গতিকে ৰাইজেতো মানে এটা শক্তিশালী এটা মানে বুলি আপুনি ক'ব লাগিব ৰাইজে নখ জোকাৰিলে নৈ বৈ হোৱাৰ নিচিনা এতিয়া ৰাইজে যদি নামানে ল'ৰা ছোৱালী যদি নামানে তেনেহ'লে মন্ত্ৰী বা অন্যান্য তেওঁলোকে আমলাবিলাকে সেইটো ইম্প'জ কৰিব পাৰিব নেকি আমি বহুত এনেকুৱা আমি মন্ত্ৰী দেখিছোঁ বহুত এনেকুৱা মন্ত্ৰীৰ বক্তব্যও শুনিছোঁ কিন্তু লাষ্টত গৈ পেলাই তেওঁলোকে মানে হাৰ মানি পেলাই ৰাইজৰ আগত তেওঁলোকে মানে কৰিব লগা হয় গতিকে এনেকুৱা হ'ব পাৰে আৰু যদি নহয় তেওঁলোকে আন্দোলনৰ ফেচ কৰিব আৰু শিক্ষকৰ সমস্যাটো কি ক'ব বিদেশীত বিভিন্ন স্কুলত যেতিয়া শিক্ষক নিযুক্তি শিক্ষকৰ সমস্যা আপোনালোকে জানে ইতিমধ্যে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আজি 90জন এপইণ্টমেণ্ট দিয়াৰ লিষ্ট ওলাইছে পোষ্ট গ্ৰেজুৱেটো আমি হায়াৰ ছেকেণ্ডাৰী লেভেলত নিযুক্তি দিয়াৰ কাৰণে দাবী কৰিছিলোঁ আৰু যিসকল টেট পৰীক্ষা পাছ হৈ আছে টেট কোৱালিফাইড ল'ৰা ছোৱালী আছে এইবিলাককো অতি সোনকালে টিচাৰ এপইণ্টমেণ্ট দিব লাগে বুলি আমি কৈছোঁ আৰু ইয়াৰ লগতে আমাৰ য'ত ছিংগল টিচাৰ আছে য'ত জিৰ' টিচাৰ আছে সেইবিলাকৰ আমি কণ্ট্ৰাকচুৱেল বেচিছত টেট পাছ কৰা ল'ৰা ছোৱালীক এপইণ্টমেণ্ট দিব লাগে বুলি আমি দাবী কৰিছোঁ আৰু BTRৰ চিফ মহোদয়ে ইতিমধ্যে তেওঁলোকে 99ত যিবিলাক নেকি টিচাৰ এপইণ্টমেণ্ট হৈছিলে বহুতদিনীয়া তেওঁলোকক মানে এনেকৈ ৰাখি থোৱা আছিলে এতিয়া বাক্সা জিলাত তেওঁলোকে এপইণ্টমেণ্ট আৰম্ভ কৰিছে আৰু তেওঁলোকে মানে ইতিমধ্যে তেওঁলোকে মানে স্পেচিয়েল টেট বিশেষ টেট পাতিব বুলি কথা দিছে আৰু এই টেটটো যদি পৰীক্ষাটো হৈ যায় তেনেহ'লে যিমান ছিংগল টিচাৰ আছে বা জিৰ' টিচাৰ আছে এইটো সমাধান হ'ব বুলি আমি আশাবাদী 6.3 সম্পৰ্কত যিটো চুক্তিকাৰী আমাৰ বৰ্তমানৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া নিজেই মানে চুক্তিকাৰী আৰু কোকৰাঝাৰ পূবৰ যিটো বিধায়ক লৰেন্স চিছলাৰী তেখেতেও মানে এইটো সময়ত চুক্তিকাৰী হিচাপে আছিলে UBPও আছিলে আৰু লগতে আপোনাৰ চাৰিওগত NDAB আছিল তেওঁলোকে যিটো চিন্তা চৰ্চা কৰি পেলাই 6.3টো ক্লজত আনিছিলে সেই ক্লজত আনা এজন ব্যক্তিয়ে আজি BTR চলাই আছে সেইকাৰণে আমি ভাবিলোঁ যে BTR চৰকাৰৰ চিবক বা BTR চৰকাৰৰ শিক্ষা বিভাগক আমি জনোৱাটো উচিত হ'ব সেইকাৰণে আমি যোৱা 30 তাৰিখে আমি BTRৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰৰ আমি বিকটভাৱে হাই লেভেল এটা মিটিং হৈছে তাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিল আৰু শিক্ষাৰ সঞ্চালক মহোদয় আছিলে BTCৰ আৰু কেইজনমান EMO আছিলে
আমি কৈছোঁ যে আমাৰ চেণ্টিমেণ্টটো কৈছোঁ যিহেতু 6.32 এইটো BTR মানে চুক্তিৰ আধাৰত আহিছে नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन अब्ला मानोथो गोबाव खालामखो अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738